নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ সন্মুখলৈ লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ বাতৰি এই ধৰণৰ বাতৰি নিতৌ চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰি এটা লাইক দি শেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথমটো খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী লোকসভা সমষ্টিত বদৰুদ্দিন আজমলৰ পৰিৱৰ্তে ৰকিবুল হুছেইনৰ জয়ী হোৱা বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰি কয় যে ৰকিবুল হুছেইনে ধুবুৰী লোকসভা সমষ্টিত জয়ী হৈ দিল্লীত যোৱা মই বিচাৰো ৰকিবুল হুছেইন ধুবুৰী লোকসভা সমষ্টিত জয়ী হৈ দিল্লীত গলে কাজিৰঙাত থকা গড়বোৰ নিৰাপদত থাকিব পৰৱৰ্তী খবৰটো হৈছে এইবাৰ কাক লৈ মুখ খুলিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে তেওঁ মন্তব্য প্ৰকাশ কৰি কয় যে কা হৈছে সৰ্বভাৰতীয় আইন যদি কাৰ বিৰুদ্ধে কাৰো অভিযোগ থাকে তেনেহলে উচ্চতম ন্যায়ালয়লৈ যাওক ন্যায়ালয়ে যি আদেশ দিব সেয়া আমি মানি ল'ম পৰৱৰ্তী খবৰটো হৈছে এইবাৰ জলঙাৰ মেকুৰী ওলাই পৰিছে চান্দাৰত ঠাণ্ডা কৰৰ নীতি প্ৰৱৰ্তন কৰিছে বিজেপি চৰকাৰে ভাৰতী এয়াৰটেল কোম্পানীয়ে 150 কোটি টকাৰ চান্দা দিছে বিজেপি দলক তাৰ প্ৰতিদানত ভাৰতী এয়াৰটেলে লাভ কৰিছিল স্যাটেলাইট স্পেক্ট্ৰাম ভাৰতী এয়াৰটেলৰ সুবিধা হোৱাকৈ প্ৰৱৰ্তন কৰিছিল নতুন টেলিকম আইন পৰৱৰ্তী খবৰটো হৈছে এইবাৰ টকাৰ অভাৱত নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত কেন্দ্ৰীয় মন্ত্ৰীৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই কথা ঘোষণা কৰিছে তেওঁ কৈছে মোৰ নিৰ্বাচন খেলাৰ কাৰণে ধন নাই সেই কাৰণে মই নিৰ্বাচন খেলিব নোৱাৰিম পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখিছে তেওঁ মন্তব্য প্ৰকাশ কৰি কয় এপিচিচিৰ সভাপতি ভূপেন বৰাৰ ভাগ্য বিজেপিত আছে তেওঁ যদি মুখ্যমন্ত্ৰী হয় বিজেপিৰ পৰাই মুখ্যমন্ত্ৰী হ'ব বুলি মন্তব্য কৰে পৰৱৰ্তী খবৰটো হৈছে অৰুণাচল প্ৰদেশত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগতে 5 গৰাকী বিধায়ক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় জানিব পৰা মতে অৰুণাচল বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুসহ 5 গৰাকী বিধায়ক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় তেওঁলোকৰ বিৰুদ্ধে কোনো প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰা নাছিল উক্ত 5 গৰাকী বিধায়ক বিজেপি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হয় পৰৱৰ্তী খবৰটো হৈছে চিৰাং জিলাৰ হাছৰাওবাৰীত অভাৱনীয় ঘটনা সংঘটিত হৈছে উচ্ছেদৰ জাননী লাভ কৰি এজন মৃত্যুমুখত পৰে জানিব পৰা মতে চিৰাং জিলাৰ হাছৰাওবাৰীত বিটিআৰ চৰকাৰে উচ্ছেদৰ জাননী দিয়ে ফজল হক নামৰ এজন ব্যক্তি উচ্ছেদৰ জাননী লাভ কৰাৰ লগে লগে হৃদৰোগৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুবৰণ কৰে পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ খহনীয়া অব্যাহত আছে হাৰিয়ানাত কংগ্ৰেছ নেত্ৰী সাবিত্ৰী জিন্দাল কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে সাবিত্ৰী জিন্দাল তিনিচুকীয়াৰ জীয়ৰী পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সকাহ নিদিলে আদালতে 1 এপ্ৰিললৈকে ইডিৰ জিম্মা বৃদ্ধি কৰিলে আদালতে সুৰা নীতি কেলেংকাৰী গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক